নমস্কাৰ স্বপ্নাকাশ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু ৰাতিপুৱা সোনকালে উঠি গা পা ধুই আহিলোগে চাহু খালো আৰু ৰাতিপুৱা এতিয়া 8টা বাজিছে ৰাতিপুৱা সময়কণ আচলতে সবৰ ঘৰতে খুব লৰালৰি হয় আমাৰ ঘৰটো বিৰাট লৰালৰি হয় এতিয়া মামা অফিস যাব 10টা বজাত হেকাৰণে 9:30 মানত ভাত ৰেডি কৰিবলগীয়া হয় আজি মই দিনটো কেনেদৰে কোট কি কৰো আপোনালোকক দেখাই যাম আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব বলক তেনে আজি ভিডিওটো আৰম্ভ কৰো এতিয়া দালি বনাম মসুৰ দালি লৈ লৈছো আৰু পিয়াজ এটা কাটি লৈছো আৰু মসুৰ দালিতে বাঁহগাজ দি দিম লগতে কঁঠাল গুটিও দি দিম যেহেতু কঁঠাল গুটি এতিয়া কঁঠালৰ সিজন হয় আৰু কঁঠাল গুটি খুবেই ভাল লাগে খাই বাঁহগাজখিনি অকনমান বইল কৰি ললো কাৰণ বইল কৰি ললে তেতিয়া দালিখিনি তিতা হৈ নাযায় দালিখিনি বনাবৰ কাৰণে মই কুকাৰটো পাতি লৈছো দালিখিনি বইল কৰি লোৱা নাই একেবাৰে বনাই দিম সেইকাৰণে কুকাৰটো এতিয়া গৰম হ'বলৈ দিলো ইয়াত এতিয়া তেল দি দিছো ইয়াত এতিয়া পিয়াজ দি দিম একেবাৰে সাধাৰণভাৱে বনাইছো বেলেগ একো ইয়াত নিদু হালধি অকমান দি দিছো পিয়াজখিনি অলপ ভাজি ললো এতিয়া ইয়াত দালিখিনি দি দিম দালিখিনি দি অলপ ভালকে ভাজি লৈছো এতিয়া ইয়াত বাঁহগাজখিনি দি দিম কঁঠাল গুটিখিনিও দি দিছো এইখিনি ভালদৰে এবাৰ লৰাই লৈছো অকনমান ভাজি ললো এতিয়া ইয়াত এইখিনি পানী দি দিম নিমখ দি দিছো এতিয়া এইখিনি কুকাৰটো মাৰি দিম এফালে বিলাহী বনাই আছো বিলাহীখিনি এতিয়া হৈছে ইয়াত এতিয়া কণী দুটা দি দিম এখিনি হৈ গল এতিয়া এখিনি নমাই দিম পটলখিনি ফ্ৰাই কৰি ললো সালাড অলপও বনাই ললো মামা যাবলৈ লৈছে আৰু এয়া মামা তুমি গলে যাব না পাপাক বাই বাই কৈ দিয়া বাই 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 বাই
মামা অফিচ গ'ল আৰু ৰাতিপুৱা সময়কণ ইমান বেছি লৰালৰি হয় নহয়, মানে মামা অফিচ যোৱাৰ পাছতহে চব অলপমান আজৰি হ'বলৈ পায়। সৰু সুৰা কাম কেইটামান আছিলে, সেইকেইটাও কৰি ল'লোঁ এতিয়া। অ' মৰম, কি কৰিছা? আমাৰ মৰম পুৰা মোবাইলত বিজি। এয়া কঁঠাল উলিয়াই আছোঁ। কঁঠাল খাই কোনে কোনে ভাল পায় বাৰু? মই কিন্তু ইমান বেছি ভাল নাপাওঁ দেই কঁঠাল খাই। এতিয়া দুপৰীয়া ভাত খাই লওঁগৈ। আজি বিশেষ একো নাই, আপোনালোকক দেখাইছিলোঁৱে কি বনাইছোঁ। কাৰণ সদায় মাছ মাংস খায়ো ভাল নালাগে, এনেকৈও কেতিয়াবা সুদা ভাত খায়ো ভাল লাগে। ভাতকেইটা খাই লওঁ, ভাতকেইটা খোৱাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। দুপৰীয়া ভাত খাই অথনি অলপ সময় শুলোঁ, কাৰণ ৰাতিপুৱা 4টা বজাতে উঠিলোঁ। উঠি খোজকাঢ়িবলৈ গৈছিলোঁ আৰু সোনকালে উঠাৰ কাৰণে অলপ সময় শুই ল'লোঁ। তেতিয়া ভিডিঅ' কৰা নহ'লে আৰু। এতিয়া 4টা বাজিলে। এতিয়া উঠিলেও এতিয়া চাহ খাম, চাহ বনামগৈ এতিয়া। চাহ বনাম ভাবিছিলোঁ, কিন্তু এতিয়া চাহ নবনাওঁ, এনেও ইমান বেছি গৰম। সেইকাৰণে এতিয়া মেগীহে বনাম। মই মেগী দিয়া ব'লা, মেগী বনাওঁ আহা। মেগী বনাবলৈ লৈছোঁ। মেগী বনাবৰ কাৰণে মই কেৰাহী এখনত ৰিফাইন তেল অলপমান দি ল'লোঁ। এইখিনি এতিয়া গৰম হ'বলৈ দিলোঁ। এতিয়া ইয়াত গাজৰ অলপ দি দিম। সৰু সৰুকৈ কাটি লৈছিলোঁ গাজৰখিনি। গাজৰখিনি অকণমান ভাজি লৈছোঁ। এতিয়া গাজৰখিনি অলপ সিজি গ'ল। এতিয়া ইয়াত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও আকৌ অকণমান ভালকৈ সিজাই ল'ম। পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। এতিয়া ইয়াত বিলাহী দি দিছোঁ। বিলাহী এটা সৰুকৈ কাটি লৈছিলোঁ। ভালকৈ এতিয়া এইখিনি লৰাই দিছোঁ। বিলাহীখিনি দি অলপ ভালকৈ সিজাই ল'লোঁ। এতিয়া ইয়াত মছলাখিনি দি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, এনেকৈ খায়ো বহুত ভাল লাগে মেগী। এতিয়া ইয়াত মেগীখিনি দি দিম। মই মেগী 4 পেকেট বনাইছিলোঁ। এইখিনি ভালকৈ আকৌ ভাজি দিছোঁ, লৰাই দিছোঁ। এতিয়া ইয়াত পানী অলপ দি দিছোঁ। অলপ এইখিনি উতল অহালে ৰ'ব লাগিব। ঢাকন দি দিব পাৰে বা নিদিলেও হয়। মেগীখিনি এতিয়া সিজা হৈ গ'ল। এতিয়া ইয়াত ডিম দুটা দি দিছোঁ। আকৌ এইখিনি ভালকৈ লৰাই দিছোঁ। এইখিনি হৈ গ'ল। মেগীখিনি হৈ গ'ল। এতিয়া মেগীখিনি খাই লওঁ, ইয়াৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। বহুত বেছি গৰম পৰিছে এতিয়া, সেইকাৰণে অকণমান ওপৰলৈ, ছটৰ ওপৰলৈ আহিছোঁ।
আৰু আবেলি সময়ত এনেকৈ চাদৰ ওপৰলৈ আহি বা আগফালে ওলাই ভাল লাগে। ইমান ধুনীয়া বতাহ মাৰিছে নহয় ওপৰত। এইফালে এখন আমাৰ পথাৰ, চাওক ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা। অ মৰম, বহিছানে? ইমান ধুনীয়া লাগিছে চাওকচোন ওপৰৰ পৰা দেখিবলৈ, একদম পুৰা চবফালে সেউজীয়া। আবেলি সময়খিনিত প্ৰায়ে ভণ্টি আৰু মই আহোঁ ওপৰলৈ, এনেকৈ বহোঁহি, অলপ ভাল লাগে, বতাহো মাৰি থাকে। আৰু যিহেতু ইমান বন্ধ হৈ আছে, চবফালে ওলাই যাব নোৱাৰি, দিনটোৰ ভিতৰতে সোমাই থকা হয়, সেইকাৰণে অকণমান ওপৰলৈ আহোঁ আবেলি সময়ত। কেতিয়াবা ৰাতিপুৱা অহা হয়, কিন্তু ৰাতিপুৱা বেছি লৰালৰি হয় কাৰণে তেনেকৈ অহাই নহয়। আবেলি সময়কণতহে ভালকৈ অহা হয়। এইকেইটা বহি আছে। গধূলি হ'ব হ'ল, এতিয়া যামগৈ। বৰষুণো দিব চাগে, বতাহ বহুত মাৰিছে আৰু বতৰটো একদম ডাৱৰীয়া কৰি আহিছে। আজি আমি ৰাতি ৰুটি খাম, কাৰণ সদায় ভাত খাই আমনিও লাগে আৰু আমাৰ প্ৰায়ে ৰাতি ৰুটিও খোৱা হয়। মামীয়ে ৰুটি মঠিলে আৰু বেলেগ একো নাই বাৰু, বুট দাইল আৰু ৰুটিহে। বুট দাইলখিনি বইল হ'বলৈ দিছে। এয়া ৰুটিখিনি মঠা হৈ গ'ল। ৰুটিখিনি মঠি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিছে। তেতিয়া অলপ সময় আগতীয়াকৈ যদি ঢাকি থয়, ৰুটিখিনি খাবলৈ মানে বহুত কোমল হয় আৰু ভাল লাগে খাই। এয়া বুট দালি বনোৱা হৈয়ে গৈছে, বেলেগ একোৱে দিয়া নাই ইয়াত, একেবাৰে সাধাৰণ ধৰণে বনাইছোঁ। ৰুটি হৈ গ'ল বনাই, বেলেগ একোৱে লোৱা নাই। ৰুটি, বিলাহী টক আৰু বুট দালি লৈছোঁ। এতিয়া ৰুটি খাই লওঁ। পকাত বহি লৈছোঁ তলত, কাৰণ গৰম দিনত ভাল লাগে এনেকৈ তলত পকাত বহি খাই। এতিয়া খাই হৈ গ'ল আৰু এতিয়া 11টামানেই বাজিব হ'ল, শুমগৈ আৰু এতিয়া। আপোনালোকক আকৌ পিছত লগ পাই আছোঁ। আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।